Hello friends, welcome back to my channel Green Home Lifestyle. আজি মই আপোনালোকলৈ এটা ৰেচিপি লৈছো আৰু আজিৰ মোৰ ৰেচিপিটো হ'ল মটন কাৰী। সো মই ৰেচিপিটো ষ্টাৰ্ট কৰো। মই প্ৰথমে কেৰাহীত তেল দিছো পেন এখনত আৰু ইয়াৰ পিছত মই ইয়াত জিৰা, গোটা জিৰা আৰু আপোনাৰ দালচিনি, লং, ইলাইচি আৰু জালুক এনেকৈ অলপমান দিছো আৰু এইখিনি আমি প্ৰথমে অকণমান ফ্ৰাই কৰি লম। অকণমান মানে গোন্ধটো অহালৈকে ফ্ৰাই কৰি লওঁ আৰু মটন কাৰী মই 500 গ্ৰামছ মটন কাৰী বনাম। সো তাৰ কাৰণে মোক যিখিনি চাওক মই ইয়াতে বিলাহী একচুৱেলি মই দুটা লৈছোঁ। বিলাহী দুটা, তাৰে মই এটা মই ফ্ৰাই কৰোঁতে দিম আৰু এটা মই ইয়াতে দিম। এতিয়া বিলাহী, পিঁয়াজো মই দুটা ডাঙৰ পিঁয়াজ দুটা লৈছোঁ আৰু আদা, নহৰু আছে আৰু জলকীয়া দুটা লৈছোঁ। সো এইখিনি অকণমান গৰম হৈছে আৰু কালাৰটো অলপ চেঞ্জ হৈছে। এতিয়া মই এইখিনি ইয়াতে ঢালি দিম আৰু এইখিনি মই ফ্ৰাই কৰি ল'ম। মানে যেতিয়ালৈকে এইখিনি আপোনাৰ অলপমান নৰম হৈ নাযায় তেতিয়ালৈকে মই এইখিনি ফ্ৰাই কৰি ল'ম আৰু তাৰপিছত মই আপোনালোকক ৰেচিপিটো দেখুৱাই থাকিম। সো ফ্ৰেণ্ডছ, এইখিনি এতিয়া কিছু অলপমান ফ্ৰাই হৈছে, গতিকে এতিয়া আৰু অলপমান আৰু 1 মিনিটমান ৰাখি এইখিনি মই নুমাই দিম। গেছ ষ্টভটো অফ কৰি দিম আৰু তাৰপিছত এইখিনি যেতিয়া ঠাণ্ডা হ'ব মই মিক্সাৰ গ্ৰাইণ্ডাৰত এইখিনি পিচি ল'ম। কিন্তু এইখিনি ঠাণ্ডা হোৱাৰ পিছতহে আপোনালোকে এইটো মিক্সিত পিচিব, গৰমত থাকিলে মিক্সিত নিপিচিব। সো আপোনালোকে ভিডিঅ'টো চাই থাকক, মই আপোনালোকক ৰেচিপিটো দেখুৱাই থাকিম। সো ফ্ৰেণ্ডছ, এতিয়া মই মটন কাৰী বনাবলৈ ষ্টাৰ্ট কৰিম। এতিয়া মই প্ৰথমে ইয়াতে মই কেৰাহীত তেল গৰম কৰি ইয়াতে মই পিঁয়াজ দি দিছোঁ। এই পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম, তাৰপিছতহে আমি মটনখিনি ফ্ৰাই কৰিম। সো মই পিঁয়াজখিনি ইয়াত দিছোঁ কেৰাহীখনত আৰু আপোনালোকে মাজতে কিবা চাউণ্ড শুনি আছে, এইটো দিৱালীৰ এতিয়াও যোৱাই নাই, দেৱালীৰ বম এতিয়াও ইয়াতে ফুটিয়ে আছে। সো আপোনালোকে বেয়া নাপাব, ভিডিঅ'টোত মাজে মাজে চাউণ্ড হ'ব পাৰে, তাৰ কাৰণে ক্ষমা খুজিছোঁ আপোনালোকক। যি নহওক, আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। মই এতিয়া পিঁয়াজখিনি এনেকৈ অলপ ব্ৰাউন ৰঙচুৱা হোৱাকৈ মই এইখিনি ভাজি লওঁ। এইখিনি ৰঙচুৱা হোৱাৰ পিছত আমি ইয়াতে মটনখিনি দি দিম। মই 500 গ্ৰামছ লৈছোঁ মটন। আপোনালোকে যিমান মেম্বাৰ থাকে সেই হিচাপত আপোনালোকে বনালে খালি ইনগ্ৰিডিয়েণ্টখিনি অকণ বঢ়াই দিলে হ'ল। যিখিনি পেষ্ট মই কৰিছিলোঁ সেইখিনিতো মই আপোনালোকক দেখুৱাইছোঁৱে আৰু ইয়াৰে পেষ্টখিনি ৰেডি হৈ গৈছে। এতিয়া মই এতিয়া পেষ্টখিনি ৰেডি কৰি উলিয়াই লৈছোঁ। ইয়াতে যিখিনি মই মিক্সিত পিচি লৈছিলোঁ সেইখিনি পেষ্ট, আৰু ইয়াতে মই এটা বিলাহীটো মই পেষ্টত দিছিলোঁ আৰু এটা বিলাহী মই এতিয়া ভজাৰ সময়ত দি দিম। আৰু এয়া আমাৰ মটন মই মেৰিনেট কৰি থৈছিলোঁ। সো ইয়াত মই মেৰিনেট কৰিছিলোঁ, ইয়াত মই হালধি, অলপ জিৰা গুড়ি, তাৰপাছত গৰম মছলা, মিট মছলা আৰু ৰেড চিলি পাউডাৰ, অকণ নিমখ আৰু এনেকৈ মিহলাই মই এইখিনি প্ৰায় এঘণ্টামানেই হ'ল মেৰিনেট কৰি থোৱা। সো মই এইখিনি মেৰিনেট কৰি লৈছোঁ আৰু এতিয়া মেৰিনেট কৰিলে কি হয় আচলতে, মানে মেৰিনেট কৰিলে গোটেই মছলাখিনি একেলগে ফ্লেভাৰত আহি যায় আৰু তেতিয়া মটনখন খাবলৈ সোৱাদ হয়। তেনে আপোনালোকে ভিডিঅ'টো চাই থাকক। সো ফ্ৰেণ্ডছ, এয়া আপোনালোকে দেখিছে যে এতিয়া মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এইটো ষ্টেজত যেতিয়া আহি যাব তেতিয়া মই ইয়াতে মটনখিনি দি দিম। ইয়াতে যিখিনি মেৰিনেটৰ যিখিনি আছিলে এইখিনি মই একেলগে দি দিছোঁ। আপোনালোকে দিওঁতে অলপ সাৱধানে দিব যাতে আপোনালোকৰ হাত জ্বলি নাযায়। সো এতিয়া মই ধুনীয়াকৈ লৰাই থাকিম মটনখিনি। ইয়াতে মই মেৰিনেট কৰোঁতে যিখিনি মছলা দিছিলোঁ সেইখিনিতো আছে আৰু মেৰিনেট কৰোঁতে মই নিমখো দিছিলোঁ। অলপমান মই পাৱাৰটো অলপ বঢ়াই দিছোঁ, যাতে অলপ হাই ফ্লেম কৰি দিছোঁ যাতে মটনখিনি ধুনীয়াকৈ ভাজ খাই যায়।
এইখিনি যেতিয়া আধা ভজা হ'ব তেতিয়া মই ইয়াতে বিলাহীখিনি কেঁচা বিলাহীখিনি মই দি দিম আৰু তাৰপিছত কেঁচা বিলাহীখিনি দিয়াৰ পিছত মই যেতিয়া বিলাহীখিনি অলপ গলি যাবলৈ ধৰিব তেতিয়াহে মই ইয়াতে যিখিনি মই মছলা পেষ্ট কৰিছিলোঁ সেইখিনি মই ইয়াত ব্যৱহাৰ কৰিম এইখিনি মই অলপ সময় ধুনীয়াকৈ লৰাই দিলোঁ ইয়াতে মই হালধি আৰু দিছোঁৱে মানে ৰেড চিলি দিছোঁ গতিকে এতিয়া আৰু মই হালধি ব্যৱহাৰ নকৰোঁ কাৰণ মছলাটো মোৰ যিটো বনাইছিলোঁ ধুনীয়া কালাৰ হৈছে আৰু তেনেকৈ কালাৰ আহি যাব অলপ সময় এতিয়া মই ভাজ খাবলৈ আৰু ঢাকোন মাৰি দিছোঁ তেন্তে ভিডিঅ'টো আপোনালোকে চাই থাকক চ' ফ্ৰেণ্ডছ এতিয়া মই অকণ ঢাকোনখন উঠাই দিছোঁ আৰু এয়া চাওক মটনখিনি প্ৰায় যিখিনি মছলাৰ পানী আছিল সেইখিনি অলপ শুকাইছে আৰু আধা ভাজো খাইছে এইখিনি সময়তে মই ইয়াতে আপোনাৰ যিটো মই কাটি থৈছিলোঁ বিলাহী এটা এইখিনি মই দি দিছোঁ আৰু এতিয়া বিলাহীখিনি ধুনীয়াকৈ ইয়াতে লৰাই কিনে আমি ভাজি লওঁ আৰু যেতিয়ালৈকে বিলাহীখিনি মানে মাংসৰ লগত গলি নাযায় তেতিয়ালৈকে আমি ধুনীয়াকৈ লৰাই থাকিম আৰু মটনটো সিজোতে অলপ টাইম লাগে চিকেনতকৈ গতিকে আপোনালোকে অলপ ধৈৰ্য সহকাৰে মটন কাৰীখন বনাব আৰু মোৰ যিটো ৰেচিপি হয় সেইটো আপোনালোকে নিশ্চয় বনাবলৈ ট্ৰাই কৰিব আশা কৰোঁ আপোনালোকে মানে মটন কাৰীখন খাই ভাল পাব চ' এতিয়া মই এইখিনি মই যেতিয়া মেৰিনেট কৰিছিলোঁ তেতিয়াই মই নিমখ অকণ দিছিলোঁ আৰু এতিয়া মানে যেতিয়া আমি মছলাখিনি দি দিম পেষ্ট যিখিনি আছিলে তাৰপিছত মই নিমখ ব্যৱহাৰ কৰিম আৰু যিখিনি অলপ গুড়ি মছলা আছে সেইখিনিও মই একেলগে ব্যৱহাৰ কৰি দিম কিন্তু এতিয়া মই বিলাহীখিনি ইয়াতে দি দিছোঁ আৰু এতিয়া এইখিনি ঢাকোন মাৰি দিম যাতে ধুনীয়াকৈ বিলাহীখিনি মটনৰ লগত গলি যায় চ' ফ্ৰেণ্ডছ এয়া চাওক অলৰেডি বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে আৰু যিখিনি মছলা আছিল সেইখিনি পূৰা শুকাই গৈছে মটনৰ এতিয়া মই ইয়াতে যিখিনি পিচি ৰাখিছিলোঁ মছলা সেইখিনি পূৰা দি দিম গোটেইখিনি আৰু যিখিনি লাগি আছে সেইখিনিও মই অলপ পানী মিহলাই ব্যৱহাৰ কৰিম এইখিনি এতিয়া ধুনীয়াকৈ ইয়াতে মিলাই ল'ম যাতে গোটেইখিনি মছলা মটনৰ লগত ভাজ খায় কালাৰটো চাওক ইমান ধুনীয়া হৈছে ইয়াৰে কালাৰটো মই আজি অকণমান স্পাইচি বনাই আছোঁ কাৰণ যিহেতু এয়া ঠাণ্ডাৰ ছিজনত অলপ স্পাইচি বনালেও খাই ভাল লাগে আপোনালোকে আপোনালোকৰ মানে যিটো খোৱাৰ সেই হিচাপত আপোনালোকে জ্বলা কম বেছি কৰি ল'ব পাৰিব এতিয়া এইখিনি মই আৰু অকণমান মানে ধৰক আৰু অকণ ভাজি ল'ম যাতে গোটেইখিনি ফ্লেভাৰ ধুনীয়াকৈ হৈ যায় চ' মই পাৱাৰটো স্লিমতে ৰাখিছোঁ আৰু এইখিনি মই আৰু অকণ ভাজিবলৈ দিম চ' ফ্ৰেণ্ডছ এয়া চাওক যিখিনি আমি মছলাৰ পেষ্ট দিছিলোঁ ইয়াতে এইখিনি ধুনীয়াকৈ ইয়াত মিহলি গৈছে আৰু এতিয়া মই এইখিনি সময়তে ইয়াতে মই মছলা অকণ মিক্স কৰি দি দিছোঁ এচামুচ মানে মিট মছলা গৰম মছলা আৰু অকণমান চিকেন মছলা ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ ঘৰত যি থাকে আপোনালোকে তেনেকৈ ব্যৱহাৰ কৰিব আৰু মই ধুনীয়াকৈ এইখিনি মিলাই লৈছোঁ আৰু এইখিনি মিলাই লোৱাৰ পিছত আমি ইয়াতে যিখিনি আমাৰ মছলাৰ অলপ আছিলে সেইখিনিৰ পেষ্টৰ লগত অলপ পানী মিহলাই আমি এতিয়া মটনখিনি দি দিম এটা ধুনীয়া সুগন্ধ ওলাইছে আপোনালোকে যেতিয়া বনাব তেতিয়া নিজেই গম পাব যে ইমান ধুনীয়া এটা সুগন্ধি হৈছে মটনখনৰ সাধাৰণতে মানে মটন বনালে কিছুমানৰ অলপ মানে গোন্ধ এটা থাকি যায় কাৰণ মটনত এটা গোন্ধ থাকে তাৰ কাৰণে যদি মোৰ এইটো ষ্টাইলত যদি আপোনালোকে বনায় আপোনালোকে ধুনীয়া মানে একো গোন্ধই নাপাব মানে ধুনীয়া মানে মটনৰ কাৰীখন খাবলৈ খুব ধুনীয়া সোৱাদ হ'ব আৰু গোন্ধও নাপাব চ' মই এইখিনি ধুনীয়াকৈ মিহলাই পেলালোঁ আৰু এতিয়া মই এইখিনি প্ৰায় 10 মিনিটমান মানে ধুনীয়াকৈ সিজিবলৈ দিম মটনখিনি কাৰণ মটন সিজোতে টাইম লাগে এইখিনি মই ধুনীয়াকৈ সিজিব দিম চ' ফ্ৰেণ্ডছ 20 মিনিটমান সময় হ'ল এতিয়া মই ঢাকোনখন অলপ দাঙি চাওঁ কেনেকুৱা হৈছে আমাৰ কাৰীখন প্ৰায় পানীও শুহিছে আৰু মটনো সিজিছে আৰু খুব বেছি 5 মিনিট ৰাখি তাৰপাছত মই এইখিনি ধুনীয়াকৈ ইয়াৰ পৰা উলিয়াই ল'ম
আৰু 5 মিনিট সময় মই ইয়াতে ঢাকোন মাৰি দিছোঁ আৰু মাজতে মই ইয়াতে অলপমান আধা চামুচ নিমখ দিছিলোঁ কাৰণ কিয় তাতে অলৰেডি মেৰিনেটত দিছোঁৱে সেইটো কাৰণে অকণমান নিমখ দিছিলোঁ আৰু পানী দি অলপমান সিজিবলৈ দিছিলোঁ 20 মিনিটমান প্ৰায় যদি আপোনালোকে যদি ভাবে যে কুকাৰত দিব মানে যদি আপোনালোকৰ সময় কম থাকে যে কম সময়ত আপোনালোকে বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মানে অধিক সময় কেৰাহীত নিদি কুকাৰত দি দিলে হ'ল 4-5টামান হুইচেল দিলে যদি মাংস বেছি থাকে তেতিয়াহ'লে আপোনালোকে অলপ 4-5টামান হুইচেল দিলে হ'ল তাৰপাছত ধুনীয়াকৈ কুকাৰত সিজি যাব আৰু সোনকালে হৈ যায় কিন্তু মই আজি কেৰাহীতে বনালোঁ গতিকে মোৰ মাংস যিহেতু কম আছিলে চ' সেইটো কাৰণে কেৰাহীতে মোৰ ধুনীয়াকৈ হৈ গ'ল সিজি গ'ল এতিয়া আৰু মই অকণ সময় ঢাকনিটো দি দিওঁ আৰু 5 মিনিট সময় ইয়াতে ৰাখি মই এইখিনি নুমাই দিম চ' ফ্ৰেণ্ডছ মোৰ মটন কাৰীখন ৰেডি হৈ গ'ল মই এটা বাউলত ধুনীয়াকৈ বাকি লৈছোঁ আৰু মই ছাইডত অকণমান ধনিয়া মোৰ কম আছিলে সেইকাৰণে অকণ ধনিয়া মই ছিটাই দিছোঁ আৰু মাজত অকণ ক্ৰীম দি দিছোঁ আৰু মই ইয়াত অকণমান পিঁয়াজ দি দিম মানে গোল গোলকৈ কাটি এনেকৈ পিঁয়াজ দি দিম অলপ ডেক'ৰেট কৰিছোঁ বেছি নহয় বাট দেখিবলৈ যাতে অলপ ভাল লাগে চ' আশা কৰোঁ ফ্ৰেণ্ডছ আপোনালোকে মোৰ মটন কাৰীখনৰ ৰেচিপিটো ট্ৰাই কৰি চাব যদি ভাল লাগে মোক কমেণ্টত জনাব আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰি ল'ব শ্বেয়াৰ কৰি ল'ব তেন্তে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ থেংক ইউ ফ্ৰেণ্ডছ